নমস্কাৰ দৰ্শকসকল, মই বিকিৰণ বৰুৱাই আপোনালোকক ৰিচাইক্লিং আৰ্মিৰ তৰফৰ পৰা দেৱালীৰ লগতে শিশু দিৱসৰ ওলগ জনাওঁ। মই আপোনালোকক এই ভিডিঅ'ত এটা অনুৰোধ জনাওঁ যে আপোনালোকে যিমান পাৰে এইবাৰ দেৱালীত ফটকা ফুলজাৰি নুফুটাব, কাৰণ আপোনালোকৰ ফটকা ফুলজাৰিৰ ফলত আমাৰে মাজৰ কিছু অংশ যিসকল COVID-19 পেচেণ্ট ৰিকভাৰী হৈ আহিছে, তাৰে ভিতৰৰ কিছু অংশ মানুহ এতিয়াও হাওঁফাওঁ ভালদৰে সুস্থ হৈ উঠা নাই। সেয়েহে আমি যদি ফটকা ফুলজাৰি ফুটাওঁ, তাৰ ফলত যি প্ৰদূষণ হ'ব, তাৰ ফলত তেওঁলোকলৈ এটা প্ৰত্যাহ্বান নামি আহিব, তেওঁলোকৰ জীৱনলৈ এটা প্ৰত্যাহ্বান নামি আহিব। সেয়েহে আমি ফটকা ফুলজাৰি ফুটোৱাৰ আগত এই কথা মনত ৰখা উচিত। সেয়েহে মই এইবাৰ আপোনালোকক অনুৰোধ জনাওঁ যে মোৰ লগত এইবাৰ আপোনালোকে দেৱালীত ফটকা ফুলজাৰি বৰ্জন কৰি মমবাতি বা চাকি, মৃৎশিল্পৰ চাকি ব্যৱহাৰ কৰি দেৱালী উদযাপন কৰে, যাতে আমি দেৱালী পালন কৰাৰ লগতে আমি জীৱনো ৰক্ষা কৰিব পাৰোঁ। যিসকল দৰ্শকে এই ভিডিঅ'টো চাই আছে, মই তেওঁলোকলৈ এটা অনুৰোধ জনাওঁ যে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে মোৰ এই বাৰ্তা অসমৰ চুকে কোণে পায়গৈ। শেষত আকৌ এবাৰ দেৱালীৰ ওলগ জনাই জয় আই অসম। ধন্যবাদ।